बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि न'नि बियाबनि लामाया लामा नङा जेन' फुख्रिसो। तामुलपुर गग्राभार हान्था मेलानि लामाया रायजोफोरखौ गोबां जेंनायाव खोख्लैदों। स्नि किल'मिटारसो गोजान बे लामाया रायजो राजाफोरखौ गोबां जिंगासि होदों। तामुलपुर गग्राभार हान्थामेलानि लामाया रायजोफोरखौ गोबां जेंनायाव खोख्लैदों। तामुलपुर जिल्लानि सिङाव थानाय तामुलपुर गग्राभार लामानि 7 किल'मिटारसो गोजान लामाया ओनसोलनि रायजो राजाफोरखौ गोबां जेंनायाव खोख्लैदों। बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि बियाबनि लामाया लामा नङा जेन'बा फुख्रिसो। गहाय कमल आलिनिफ्राय तामुलपुरसिम थांनाय बे लामाजों फरायसालिमानि गोबां फरायसा आरो सरासनस्रा रायजो राजाफोरा बे लामाजों हान्थिनायाव सानफ्रोमबो गोबां जेंनाजों मोगा-मोगि जानो गोनां जादों। बे लामाखौ थाबैनो लुफामफिननायनि थाखाय बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो तामुलपुर विधानसभा बियाबनि एमएलए जलेन दैमारिखौ ओनसोलनि रायजो राजाफोरा खावलायहरो। এইটো তামোলপুৰ ঘগ্ৰাচকলে যিটো মানে PWD ৰোড আছে এই ৰোডটো ঘগ্ৰাপাৰৰ পৰা আলিয়া মানে গড়গমলা চকলৈ ৰিপেয়াৰিং হৈ থাকে নতুনকৈ বনালে, কিন্তু গড়গমলা চকৰ পৰা ঘগ্ৰা চকলৈ এই পথছোৱা একেবাৰে জৰাজীৰ্ণ অৱস্থা। ইয়াত বহুত ছাত্ৰ ছাত্ৰী ৰোগীয়া মানুহ অহা যোৱা কৰাত যথেষ্ট অসুবিধা হৈছে। ইয়াৰ কাৰণে আমি কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগো কৰা হৈছে, কিন্তু এতিয়ালৈকে একো তেনেকুৱা ফল পোৱা নাই। আমি আশা কৰিছোঁ কি শীঘ্ৰেই এই পথছোৱা মেৰামতি কৰি আমাৰ ৰাইজৰ যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ে। তামোলপুৰ ঘগ্ৰাপাৰ সংযোগী এইটো এটা গুৰুত্বপূৰ্ণ পথ। অতিকৈ আমি লজ্জিত যে বিটিচিৰ প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ গৃহ সমষ্টি তামোলপুৰ আৰু তেখেতৰ গৃহৰ পৰা মাত্ৰ 5 কিলোমিটাৰ দূৰত অৱস্থিত এই পথটি তেখেতে পৰিৱৰ্তন শ্লোগান দি বিটিচিৰ ক্ষমতা দখল কৰিলে। তেখেতে এই অঞ্চলত আহি তেখেতে নিৰ্বাচনৰ সময়ত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, হাগ্ৰামাৰ মহিলা ডাঙৰীয়াৰ যি দুৰ্নীতিৰ কথা কৈছিল, হাগ্ৰামাৰ মহিলা ডাঙৰীয়া ব্যৰ্থ বুলি তেখেতে সমালোচনা কৰিছিল আৰু তেখেতে পৰিৱৰ্তনৰ শ্লোগান দি বিটিচিৰ ক্ষমতা দখল কৰিলে। আজি এবছৰ পৰ্যন্ত হৈ গ'ল। আমি এই অঞ্চলৰ ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে নিৰ্বাচনৰ সময়ত বক্তব্য আগবঢ়াইছিল যে তেখেতে পৰিৱৰ্তনৰ শ্লোগানেৰে এই অঞ্চলক এটা জাকত জিলিকা অঞ্চল হিচাপে তেখেতে এই অঞ্চলত বা বিটিচি অঞ্চলত তেখেতে এটা প্ৰতিষ্ঠা কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতি আজি অসাৰ প্ৰতিনিধিত হ'ল। আপোনালোকে যদি দেখিছে এই পথছোৱাৰে আজি মানে ছাত্ৰ ছাত্ৰীসকল বা এই অঞ্চলৰ ৰাইজে জমৰ যাতনা ভুগিবলগীয়া হৈছে। এই অঞ্চলৰে এখন যদি এম্বুলেঞ্চ আহিবলৈ লগা হয় তেতিয়াহ'লে এশবাৰ ভাবিবলগীয়া হয়। প্ৰমোদ বড়ো ডাঙৰীয়াই যে মিছা প্ৰতিশ্ৰুতিৰে তেখেতে ক্ষমতা দখল কৰিলে এয়া এটা জ্বলন্ত উদাহৰণ। আমি প্ৰমোদ ডাঙৰীয়াক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ, আপুনি হাগ্ৰামাৰ মহিলা ডাঙৰীয়াক তীব্ৰভাৱে মানে গৰিহণা দিছিল যে হাগ্ৰামাৰ মহিলা ডাঙৰীয়াই এই অঞ্চলৰ বিটিচি অঞ্চলৰ যি পেকেজসমূহ তেখেতে লুটিপুৰি খোৱা বুলি আপুনি অভিযোগ উত্থাপন কৰিছিল, কিন্তু আপুনি আজি এবছৰ ধৰি এই তামোলপুৰ ঘগ্ৰাপাৰ সংযোগী পথছোৱাত আপুনি এবাৰো চকু নিদিলে। গতিকে আমি তামোলপুৰ অঞ্চলৰ এই ৰাইজ হিচাপে বা ছাত্ৰ সন্থা হিচাপে আমি প্ৰমোদ ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ, আপুনি যদি সৎ সাহস আছে বিটিচি হাগ্ৰামাৰ মহিলা ডাঙৰীয়াক আপুনি মানে প্ৰত্যাহ্বান জনাইছিল, আমি আপোনাৰ ছাত্ৰ সন্থা বা এই অঞ্চলৰ ৰাইজে প্ৰত্যাহ্বান জনাইছোঁ। আপুনি যদি কোনো ধৰণৰ দুৰ্নীতি কৰা নাই তেতিয়াহ'লে অতি শীঘ্ৰে এই পথছোৱা আপুনি মানে মেৰামতি কৰক বা সম্প্ৰসাৰণ কৰিবৰ বাবে আমি দাবী উত্থাপন কৰোঁ। তামোলপুৰ ঘগ্ৰাপাৰ সংযোগী পথছোৱা বিটিচি অঞ্চলৰ বাহিৰৰ পথছোৱা অতি সুন্দৰভাৱে নিৰ্মাণ হৈ গ'ল, কিন্তু বিটিচি অঞ্চলৰ পৰা এই 7 কিলোমিটাৰ পথছোৱা অতি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে। বিটিচি প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ গৃহৰ পৰা মাত্ৰ 3 কিলোমিটাৰ দূৰত অৱস্থিত এই 7 কিলোমিটাৰ পথছোৱা অতি নিম্নমানৰ মানে ৰূপ ধাৰণ কৰিছে, যাৰ জৰিয়তে এই অঞ্চলৰ ৰাইজে যাতায়াত কৰাৰ তীব্ৰ অসুবিধাৰ সৃষ্টি হৈছে। আমি সন্মান্য প্ৰমোদ বড়ো ডাঙৰীয়াক এটা কথাই আহ্বান জনাইছোঁ, আপোনাৰ গৃহৰ পৰা মাত্ৰ 3 কিলোমিটাৰ দূৰত থকা এই পথছোৱা আপুনি অতি শীঘ্ৰে নিৰ্মাণ কৰি এই অঞ্চলৰ ৰাইজক
যাতায়াতৰ ক্ষেত্ৰত আপুনি সুচল ব্যৱস্থা কৰি দিবৰ বাবে আহ্বান জনাইছোঁ।